হয় আপুনি উপস্থিত হৈ শহীদ দিৱসৰ উপলক্ষে মই এই মঞ্চৰ যোগে অসম চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে যিহেতু আমি অসমত আদিবাসীসকলে এতিয়া শোষণ এনেকুৱা পৰিস্থিতি আমাৰ চলি আছে আৰু বিশেষকৈ আমাৰ যিটো আদিবাসী সমস্যা আৰু আমাৰ জনজাতিক আমাৰ বহুত সমস্যা আছে আৰু এই সমস্যাৰ ওপৰত চৰকাৰে আমাক আৰু আমি চৰকাৰক বাৰ আমি কৈছোঁ যে আপোনালোকে এটা আমাক সমাধানৰ ৰাস্তা বিশেষকৈ আমি পাঁচোটা আদিবাসী চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকে আমাক এটা দিছে যে আদিবাসী স্বাক্ষৰ শান্তি স্বাক্ষৰ হ'ব লাগে তাৰপিছত আমাৰ 28 টকীয়া আদিবাসী ৰাইজৰ দাবী আছে সেইটো পূৰণ কৰিব লাগে আৰু 3 নম্বৰটো আছে যে আমাৰ বিদ্ৰোহী সমস্যা সংস্থাপন লৈ আমাৰ সমস্যা আছে এইটো চৰকাৰে অতি শীঘ্ৰে তেওঁলোকে এটা পদক্ষেপ ল'ব লাগে আমি এইটো কথা আগতো কৈছোঁ আৰু আজিও আমি কৈছোঁ যে 2021 চনৰ পূৰ্বে যদি চৰকাৰে আমাক কিবা এতিয়াও কেইটা দিন আছে জাৰি হোৱা নাই আমি আশা কৰিছোঁ যে চৰকাৰে এতিয়াও আমাক কিবা এটা ৰাস্তা দিয়ক তাকে আমিও এটা মুকলি নিৰ্বাচনত আমি কিবা ভাগ ল'ব পাৰিম বা কিবা কৰিব পাৰিম কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। হয় দেখা গ'ল ইয়াত হোৱাৰ আছিল অসমৰ শিক্ষা স্বাস্থ্য আৰু বিত্তমন্ত্ৰী কিন্তু ইয়াত উপস্থিত হ'ব নোৱাৰিলে এই বিষয়ে আপুনি কি প্ৰতিক্ৰিয়া জনাব? মই এইটো ক'ব বিচাৰিছোঁ যে এতিয়া তেওঁলোকে ইয়াত উপস্থিত নোহোৱা হয় তেওঁলোকৰ লেহেমীয়া গতি বা তেওঁলোকে হয়তো আমাক ডাইৰেক্টলি যে আমাৰ যিবিলাক সমস্যা আছে তেওঁলোকে স্পষ্ট কৰিব বিচৰা নাই হয় এইটো এটা ষড়যন্ত্ৰ হ'ব পাৰে বা তেওঁলোকে এটা টেকনিকেলি তেওঁলোকে ইয়াত উপস্থিত হ'ব পৰা নাই আৰু এইটো কথা স্পষ্ট যে তেওঁলোকৰ আদিবাসী সমস্যাৰ ওপৰত হয়তো তেওঁলোকৰ কাম সাৰ নাই। বিদ্ৰোহী সংগঠনৰ যিটো আজি চিদ মুৰ্মু কানু মুৰ্মু শ্বহীদ দিৱস 164তম আপোনালোকে পালন কৰিলে যিটো উদ্দেশ্য আছিলে সেই উদ্দেশ্যটো আপোনালোকে ফুলফিল হোৱা বুলি ভাবিছে নেকি? নাই ফুলফিল নহয় যিহেতু এইটো 166তম আদিবাসী বীৰ শ্বহীদ চিদু কানু আজি শ্বহীদ দিৱস বা আজি তেখেতে 1855 বা 56 চনত তেখেতে হুল কৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে আজিৰ তাৰিখত তেখেতে মৃত্যুবৰণ কৰিছিলে ঠিক আমি অস্ত্ৰধাৰী সংগঠন পাঁচোটা সংগঠন আমি আগে পিছে জন্মগ্ৰহণ কৰিছিলে এটা জাতিৰ উদ্দেশ্য আৰু ভাৰতৰ সংবিধানৰ উদ্দেশ্য আমি ভাৰতৰ প্ৰাপ্য পাম বুলি আশাবাদী আৰু এতিয়া আমি 2012-24 জানুৱাৰীত চেৰিমনি কৰিছোঁ আৰু চেৰিমনি কৰাৰ পিছত আমাৰ আলোচনা গভৰ্ণমেণ্টৰ লগত চলি আছে আমি আশা কৰোঁ এই বিধানসভাৰ আগে আগে আমাৰ আদিবাসী পাঁচোটা সংগঠন বিদ্ৰোহী সংগঠনৰ শান্তি চুক্তি হ'ব বুলি আশাবাদী। হয় আপোনালোকৰ চিফ গেষ্ট আৰু BTRৰ যিজন মুখ্য চিফ যিজন তেখেতসকল অহাৰ কথা আছিল নেকি? হয় এখেতক আমি মনতে আমাৰ যিটো এইখিনিৰ আমাৰ ৰিচিপশ্যন কমিটি এখেতৰ ফালৰ পৰা আমি এখেতক চিফ গেষ্ট হিচাপত প্ৰমোদ ছাৰ আৰু হিমন্ত ছাৰক আমি আমন্ত্ৰিত কৰিছিলোঁ গতিকে এখেতৰ আমি জনোৱাত এখেতৰ আজি বাজেট ছেশ্যন থকাৰ কাৰণে আহিব নোৱাৰিলে এখেতে দুখিত বুলি আমাৰ আগত প্ৰকাশ প্ৰমোদ ছাৰ আহিব পাৰে এতিয়ালৈকে তাৰ অলপ দেৰিকৈ আহিব বুলি কৈছিল এতিয়ালৈকে আমি সম্পূৰ্ণ কথাটো জানিব পৰা নাই। হয় আজি আপোনাৰ এই অনুষ্ঠানৰ আপুনি সভাপতি আপোনালোকৰ যিজন চিফ গেষ্ট আৰু BTRৰ মুখ্য
বিটিআৰৰ অহাৰ কথা আছে এতিয়ালৈকে আহি পোৱা নাই এই প্ৰতিক্ৰিয়া আমাৰ কথা আছে কিন্তু এইটো আজিৰ পৰা এছেম্বলি আহিব পৰা নাই কিন্তু কথা আছে কিন্তু ডেপুটি চিফক কোনে আছে ৰাস্তাত আছে আহি আছে আপোনালোকৰ যিটো 166জন চিদামুৰ্মু কানুমুৰ্মু যিটো অনুষ্ঠান হৈছে ইয়াত 5টা বিদ্ৰোহী আলোচনা পদ্ধতি আপোনালোকে মাতিছিল ইয়াত সকলো বিদ্ৰোহী সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত আছে আমাৰ উপস্থিত আছে এই প্ৰগ্ৰামত দুই দিৱস আজিৰ এই শ্বহীদ দিৱসৰ সভাৰ জৰিয়তে আপোনালোকে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক কি মেছেজ দিব বিচাৰে আমি আৰু ডেপুটি চিফ আহি আছে ডেপুটি চিফৰ মানে কি মেছেজ জনাব তেখেতসকলৰ চৰকাৰক আপোনালোকৰ দাবীসমূহ কি আছে আমাৰ মানে শান্তি হ'ব আৰু বিটিআৰৰ ভিতৰত সান্তালী ভাষা বা সান্তালী মিডিয়াম বা মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে মেমৰেণ্ডাম চাবমিট কৰিব লাগিব আমি